দেহৰ বজাৰখন মানে কোনোদিনে অসমত শেষ নহবই জনপ্ৰিয়তাৰ পাছত দৌৰি দৌৰি আচলতে আমাৰ এই অসমীয়া মহিলাসকলে এনেকুৱা উলংগ দেহৰ ভিডিঅ' বনাই থাকিব কিয় ইমান জনপ্ৰিয়তা লাগে আপোনালোকক আৰে ভাল কাম কৰক না আজি হিমা দাসক কোনে চিনি নাপায় গোটেই বিশ্বই জানে কিন্তু হিমা দাসেতো আপোনালোকৰ নিচিনাকৈ এনেদৰে উলংগ দেহৰ লাজ লাগিছে ক'বলৈ এইবোৰ দেখাই তাই জনপ্ৰিয়তা ঘটা নাইকিয়া তাইৰ জনপ্ৰিয়তা সৎ পথত ঘটিছে সেইবোৰ কৰক না বন্ধুসকল যোৱাকালি যেতিয়া মই ৰাতিপুৱা বিচনাৰ পৰা শুই উঠিছোঁ শুই উঠিয়ে মই মোৰ ফোনটো লৈছোঁ আৰু ফোনটো লোৱাৰ লগে লগে মোৰ হাতত এটা ফোন আহিছে আৰু ফোনটো মই ৰিচিভ কৰোঁতে মোক লগৰজনে কৈছে যে ভাই তোৰ এটা হোৱাটছএপত মই এটা ভিডিঅ' চেণ্ড কৰিছোঁ আৰু ভিডিঅ'টো চাচোন তই চাই যদি এইটো ভিডিঅ'ৰ ওপৰত তই কিবা ক'ব পাৰ তেনেহ'লে কিবা এটা কৰি দেচোন আচলতে অসমখন বহুত বেছি নষ্ট কৰি দিছে এনেকুৱা কিছুমান মানুহে মই ভাবিলোঁ যে নিশ্চয় কিবা এটা আচৰিত ভিডিঅ'ই হ'ব গতিকে মই চাই লোৱাটো ভাল আৰু মই ঠিক চাবলৈ গ'লোঁ দেখিলোঁ এয়া মানে কি চাওক এতিয়া কথাটো এনেকুৱা ধৰণৰ হ'ল যে বৰ্তমান সময়খনত মানে কেনেকুৱা হৈছে আমাৰ অসমত যে জনপ্ৰিয়তাৰ পাছত কিছুমান মানুহে বহুত বেছি দৌৰিব লাগিছে আমাৰ অসমত এনেকুৱা বহুতো ভাল ভাল ল'ৰা ছোৱালী আছে আমাৰ অসমত এনেকুৱা বহুতো ভাল ভাল পুৰুষ মহিলা বহুতো আছে যিসকলে বহুত ভাল ভাল কাম কৰি আচলতে নিজকে বহুত বেছি ইম্প্ৰুভ কৰি আছে নিজকে বহুত বেছি ওপৰলৈ লৈ গৈ আছে টিকটকত ভিডিঅ' বনাইছে কিন্তু ভাল ভিডিঅ' বনাইছে ভাল ভিডিঅ' বনাই নিজকে বেলেগ এটা ৰূপত চিনাকি দিব পাৰিছে বহুতো টিকটকাৰেতো বৰ্তমান মই দেখিবলৈ পাইছোঁ যে অসমীয়া গান কৰিছে পাইছে কিয় পাইছে কাৰণ তেওঁলোকৰ ক্ৰিয়েটিভিটি ভাল দেখাইছে তেওঁলোকে ভাল কণ্টেণ্ট লৈ ভিডিঅ' বনাই আছে সেইকাৰণে তেখেতলোকৰ আচলতে আজি অকণমান হ'লেও ভাল হৈছে কিন্তু এনেকুৱা এচাম মানুহে কি কৰি আছে সেইসমূহ জনপ্ৰিয়তা ল'ব পৰা নাই কাৰণে সেইসমূহ স্থানত নিজকে ৰাখিব পৰা হোৱা নাই কাৰণে এওঁলোকে কি কৰিছে এনেকুৱা কিছুমান ভিডিঅ' বনাই দিছে যিবিলাক ভিডিঅ' আচলতে ৰাতিটোৰ ভিতৰত ভাইৰেল হৈ গৈছে সকলোৱে চিনি পোৱা হৈ গৈছে মুঠতে টিআৰপি লাগে সকলোৱে চিনি পাব লাগে অস্থিয়া জনপ্ৰিয়তাৰ পাছত দৌৰি আচলতে এই মানুহবোৰে কি পায় মই আজিলৈকে বুজিব নোৱাৰিলোঁ আপুনি চাওক আজি আপুনি যদি আপোনাৰ ফোনটো অন কৰি চাই আপোনাৰ টিকটকটোকে খোলক যেনিবা আপুনি টিকটকটো চাই যাওক 10টা ভাল ভিডিঅ' পাই যাব কিন্তু তাৰ পাছতে আপুনি এনেকুৱা এটা ভিডিঅ' পাব গেৰাণ্টি আপুনি ইনষ্টাগ্ৰামটো চাওক আমাৰ অসমৰ কিছুমান যিসকলে ইউজ কৰি থাকে চাই যাওক কিন্তু ইনষ্টাগ্ৰামতো আপুনি এনেকুৱা এটা ভিডিঅ' পাব ফেচবুকতো পাব আপুনি পুৰা য'তেই চাব আপুনি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহে আচলতে বহুত বেছিকৈ আমনি কৰি আছে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহে আচলতে আমাৰ উঠি অহা নৱপ্ৰজন্মসমূহকো আচলতে ধ্বংসৰ মুখলৈ ঠেলি দিছে বুলি ক'ব লাগিব আৰু লগতে অসমৰ বদনাম আনিবলৈ কিন্তু তেওঁলোকে গৈ আছে বাইদেউ আপুনি যে এইটো ভিডিঅ' বনালে এনেকুৱা ধৰণৰ কিছুমান অশ্লীল ভিডিঅ' বনালে এইটো ভিডিঅ' বাৰু আপোনাৰ ঘৰৰ মানুহে কেনেকৈ চাইছে এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱী আপোনাৰ ওচৰ চুবুৰীয়াই কেনেকৈ চাইছে আৰু তেওঁলোকে দেখাৰ পাছত আপোনাক বাৰু তেওঁলোকে কেনেকৈ মাতিছে অলপ বিবেক খটাই কাম কৰিব আচলতে আপোনাক দেখাত এতিয়া বাচ্চা যেন লগা নাইকিয়া এই বয়সত আপুনি এইবোৰ ভিডিঅ' বনাই নিজকে কি বুলি প্ৰমাণ কৰি আছে এটা কথাই কওঁ আপোনালোকক এনেকুৱা ধৰণৰ মানুহবোৰৰ কাৰণে আচলতে কিন্তু আমাৰ অসমীয়া জাতিটোৰ বদনাম হৈ গৈছে আৰু ভিডিঅ' বনাইছে বনাই থাকক অসমীয়া গানত নবনাব এইবোৰ কৰি ঘেণ্টা অসমখন আপোনালোকৰ কাৰণে নহয় আচলতে আপোনালোকৰ নিচিনা মানুহৰ কাৰণে এইখন অসমৰ সৃষ্টি হোৱা নাই অসমৰ পৰা ওলাই যাওক বাৰু বন্ধুসকল বেছি একো নকওঁ বাদ দিয়ক